2013 চনৰ পিছত বিভিন্ন সময়ত কন্ট্ৰেকচুৱেলত যিখিনি চাকৰি দিয়া হৈছিলে তেখেতসকলৰ LP আৰু ME যিখিনি আছিলে আজি ৰেগুলাৰ কৰা হৈছে আৰু প্ৰায় 2112 জন শিক্ষক শিক্ষয়িত্ৰী চাকৰি আজি ৰেগুলাৰ হৈছে। মই প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী যিসকলে অলৰেডি কন্ট্ৰেকচুৱেলত শিক্ষকতা কৰি আছিলে আৰু আজি তেখেতসকলৰ চাকৰি ৰেগুলাৰ হ'ল, তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ অনাগত দিনত যিখিনি তেখেতসকলৰ ব্যক্তিগত জীৱন সেইটো সুগম হয়, ঈশ্বৰে সদায় তেখেতসকলক আশীৰ্বাদ কৰে সেইটো মই বিচাৰিছোঁ। আৰু লগতে আমি BTR অঞ্চলৰ তেখেতসকলে কাম কৰি আছে হিচাপে মই তেখেতসকলক আজি অনুৰোধ কৰিছোঁ যে যিহেতু আমাৰ আগৰ সময়ত বিভিন্ন পৰিৱেশৰ কাৰণে আমাৰ শিক্ষা যিটো টিচিং লাৰ্ণিং প্ৰচেছ সেই প্ৰচেছটো বহুত অলপ পিছ পৰি আছিলোঁ, কিন্তু এতিয়া লাহে লাহেকৈ আমি বহুত আগবাঢ়ি আছোঁ। গতিকে আমাৰ শিক্ষকসকলে স্পেচিয়েলি যিটো টিচিং লাৰ্ণিং প্ৰচেছ ইয়াত বেছিকৈ গুৰুত্ব দিয়াৰ কথাটো মই কৈছোঁ আৰু লগতে বিহেভিয়াৰৰ কথা কৈছোঁ। আজিও কিছুমান ছাত্ৰ ছাত্ৰী বিভিন্ন পৰিৱেশত ড্ৰপ আউট হয়, স্কুল এৰি যাব লগা হয়। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেকৈ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যোনে নেকি স্কুললৈ আহে সেইজনক যাতে খালী হাতে নাযায়, তেখেতসকলক ভাল জ্ঞান দি শিক্ষা দি তেখেতসকলক ভালকৈ ছাপোৰ্ট কৰে, এই কথাটো মই অনুৰোধ কৰিছোঁ। আৰু এইখিনি শিক্ষক ৰেগুলাৰ হৈ যোৱাৰ পিছত তেখেতসকলে আগত যদি আধা মন লৈ কাম কৰি আছিল কন্ট্ৰেকচুৱেল হোৱাৰ কাৰণে, এই লেটাৰটো পোৱাৰ পিছত তেখেতসকলে খুব কনফিডেণ্টলি কাম কৰিব আৰু আমাৰ শিক্ষাটো আৰু অধিক টিচিং লাৰ্ণিং প্ৰচেছটো এফেক্টিভ কৰাৰ কাৰণে, গুণগত শিক্ষা দিয়াৰ কাৰণে আৰু অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ শিক্ষাটো আগুৱাই লৈ যোৱাৰ কাৰণে যথেষ্ট ভাল হ'ব। মই আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। 1 বছৰ আগতহে তেখেতে সিদ্ধান্ত লৈছিলে যে এই কন্ট্ৰেকচুৱেল শিক্ষকসকলক ৰেগুলাৰ কৰিম। এতিয়া অসমত যিমানখিনি কন্ট্ৰেকচুৱেল শিক্ষক আছিলে আৰু আমাৰ ইয়াতো যিখিনি আছিলে চব ৰেগুলাৰ হৈ গ'ল আৰু সেই শিক্ষকসকলৰ যিটো তেখেতসকলৰ আহি থকা সময় এইটো খুব ভালকৈ চলি যাব মই এইটো আশা কৰিছোঁ আৰু আমাৰ শিক্ষাটোও অধিক এফেক্টিভ কৰাত আমাক সকলো দিশৰ পৰা সহায় হ'ব, সেইটো মই আজিৰ সময়ত চবে উপলব্ধি কৰিছোঁ। গতিকে আমাৰ ডিপাৰ্টমেণ্টে এই গোটেই এপইণ্টমেণ্ট প্ৰচেছটো যাতে ভালকৈ নিয়ৰিকৈ কৰে এইটোৰ কাৰণে আমি তেখেতসকলক অনুৰোধ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ যে যিখিনি ভেকেণ্ট পষ্ট আৰু আছে আমাৰ হাইস্কুলত প্ৰায় 1468 আমাৰ পষ্ট আমি 1 মাহ 1.5 মাহৰ ভিতৰতে এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ আৰু LP ME আৰু আমাৰ 600তকৈ অধিক ভেকেণ্ট আছে, সেইটো আমি SIO অসম গভৰ্ণমেণ্টৰ পৰা বিচাৰিছোঁ। গতিকে বেলেগ ডিপাৰ্টমেণ্টতকৈ শিক্ষা ডিপাৰ্টমেণ্টত আমি টিচাৰৰ যিটো এপইণ্টমেণ্ট এইটো যাতে ৰৈ নাথাকে, এইটো অধিক স্পীডত কামটো কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়াও আমাৰ বহুত ছিংগল টিচাৰ আছে, স্কুল আছে, ছিংগল টিচাৰবিলাক এই এপইণ্টমেণ্টবিলাক হৈ যোৱাৰ পিছত আমি যেতিয়া চব ৰেচনেল কৰা হ'ব, ছিংগল টিচাৰৰ নাম্বাৰটো কমি যাব, সেইটো আমি ইতিমধ্যে আমি আলোচনা কৰিছোঁ। गोजोनथाव खौरां TBS नि गारि लानो गोसो गुदुं जानाय सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। चिरां जिल्ला बिजनीनि बागुरुम्बा TBS गारि श'रुमा नोंथांमोननि थाखाय दुर्गा फुजानि धामाका अफार लानानै फैदों। बाइक आरो स्कुटि गारि सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय बागुरुम्बा TBS गारि श'रुमा धामाका अफार होना नोंथांमोननि गेजेराव मोनसे मोजां खाबु होगासिनो दं। बिजनी स्टेट बेंकनि साखाथिनि CRPF केम्पनि उल्था सोनाब फारसे थानाय बागुरुम्बा TBS श'रुमाव डाउन पेमेन्ट होनानै नोंथाङा TBS नि गारि लानो हागोन। नोंथांमोना बागुरुम्बा TBS श'रुमाव फैनानै नोंथांनि लुबैनाय बायदि TBS नि गारिखौ लांफैनो हागोन। TBS नि गारि सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय बागुरुम्बा TBS श'रुमा बेनि अनगायैबो गोबां मोजां अफार लाबोदों। बेफोर अफारफ्रानो जाबाय जेरै गंनै हेलमेट फ्रि, फुल टिंकि पेट्रल फ्रि एसर गिफ्ट आरो TBS कम्पानिनि गासैबो मडेलनि एक्सचेन्जनि खाबुआ एभेलेबल जागोन। आरोबाव गुबुन मोनसे मोजां खाबुआ जादों फाइनान्स लागिरिफ्रा डाउन पेमेन्ट होनानै खम बेसेनाव TBS कम्पानिनि गारिखौ लानो हागोन। लोगोसे आबुङै मिन्थिनो आरो बुकिं खालामनो थाखाय 700-213-2259 एबा
8638131734 जानबुं नाम्बाराव कल खालामना खौरां लानो हागोन।